Hello guys, welcome to our YouTube channel Mr. and Mrs. Vlogs. আপোনালোকে চাই আছে আমাৰ ভিডিঅ' আৰু আপোনালোকক মই বহুত বেয়া পাইছোঁ কাৰণ আপোনালোকে লাইক নকৰে, কমেণ্ট নকৰে, শ্বেয়াৰ নকৰে। আমাৰ ভিউজটো বহুত কমি আছে, তো আপোনালোকে অকণমান আমাক সহায় কৰক। প্ৰথম কথাটো হ'ল কি, আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত অকিনাৱাৰ নতুন এটা ডিলাৰ খুলিছে, যিটো আমাৰ সাপেখেতিত আছে। এই সাপেখেতি ডিলাৰটোলৈ মই আহিছোঁ আজি। তো আপোনালোকক দেখুৱাম, ইয়াত গোটেইখিনি ইলেক্ট্ৰনিক স্কুটিখিনি পাব। তো প্ৰায় কেইখনমান স্কুটি মই আপোনালোকক ইয়াত দেখাবলৈ আগবাঢ়িছোঁ। এইটো হৈছে ডিলাৰটো। মোক দিনতে মাতিছিলে কিন্তু মই আহিব নোৱাৰিলোঁ, তো এতিয়া আহিছোঁ। এইটো সোমাই গৈছোঁ আমি। এইটো হৈছে ডিলাৰটো, আৰু এইকেইখন হৈছে নতুনকৈ অহা স্কুটিকেইখন। যিহেতু এতিয়া মানে খুব প্ৰয়োজন হৈছে ইলেক্ট্ৰনিক স্কুটি, কাৰণ কেলৈ এতিয়া আপুনি চব পেট্ৰলৰ দামটো 98 মানে 98 টকা হ'লগৈ। তো এনেকুৱা স্কুটি বা বাইকৰ এতিয়া খুব প্ৰয়োজন হৈছে। আৰু ফাৰ্ষ্ট আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত অকিনাৱাৰ আমাৰ সাপেখেতিলৈ অহাৰ কাৰণে মই বহুত ভাল পাইছোঁ, কাৰণ ফাৰ্ষ্ট যেতিয়া সাপেখেতিত এই বস্তুটো হৈছে। তো ইয়াত ফিচাৰ্ছখিনিৰ বিষয়ে অলপ বৌ বাই জানিলোঁ, মোৰ বৌ হয়। তো বৌ বাই জানি লওঁ কথাখিনি। মই যিখিনি জানো তাৰে মানে দুটামান কৈছোঁ আপোনালোকক। ইয়াৰ প্ৰথম কথা হ'ল, ইয়াত কোনো ধৰণৰ শব্দ প্ৰদূষণ নাই বা বায়ু প্ৰদূষণ নাই, আৰু আপোনালোকে চলায়ো খুব ভাল পাব, যিহেতু এতিয়া বিভিন্ন ধৰণৰ প্ৰদূষণৰ সমস্যাই আমাক ভাৰাক্ৰান্ত কৰিছে। গতিকে আপোনালোকে এইখন বাহন ক্ৰয় কৰাৰ ফলত নিজৰ উপৰিও আনৰো উপকাৰ কৰা হ'ব বুলি মই অনুভৱ কৰোঁ। গতিকে আহক, সকলোৱে ইয়াত যোগাযোগ কৰক। মই আপোনাক ডেচিশ্যনটো ফোন নম্বৰটো দিমেই, আৰু মই ইয়াত ভিডিঅ'টো দি দিম নাম্বাৰটো। আপোনালোকে কালেক্ট কৰি ল'ব সোনকালে, আৰু ইয়াৰ বিষয়ে সবিশেষ জানিম অলপ পিছত। এই দাদা অহা নাই এতিয়ালৈকে, দাদা আহি লওক, দাদা বা গোটেইখিনি কথা আমি জানিম। ফাৰ্ষ্ট এইকেইখন চাই লওক। এটা কথা কি, যিহেতু এইটো ফাৰ্ষ্ট হৈছে, মানে আমাৰ ইয়াত ফাৰ্ষ্ট শ্ব'ৰুম হয়, তো সেইটো কাৰণে অলপ কমকৈ আনিছে এতিয়া। কিন্তু যিখন আনিছে আপোনাৰ সেইখন অলৰেডি কৈছে যে ইয়াত RC ল'ব লাগিব তেনেকৈ, কাৰণ কেলৈ এইখন ৰেজিষ্ট্ৰেশ্যন হ'ব। আপোনাৰ ফাৰ্ষ্ট কথাটো হ'ল কি, ইয়াত আপোনাৰ প্ৰথম ডিস্ক ব্ৰেক দিছে দুই ছাইডত, আগ ছাইডতো আছে, পিছ ছাইডতো আছে ডিস্ক ব্ৰেক। তো সেইটো কাৰণে গম পোৱা গৈছে যে এইখন অলপ হেভি টাইপৰ। মানে এইখন ব্লেক কালাৰ স্কুটি, এইখন ব্লেক, তিনিটা কালাৰ আহিছে ইয়াত, ৰেড আহিছে আৰু এটা আহিছে হোৱাইট। তিনিটা ৰেড, ব্লেক এণ্ড হোৱাইট, তিনিটা কালাৰ আহিছে। আৰু ব্লেক একচুৱেলি বেছি ভাল লাগিছে এই হোৱাইটখন। এইখন বেছি ভাল লাগিছে। হৈছে অকিনাৱাৰ আমাৰ সাপেখেতি, মানে ধৰি লওক চৰাইদেউ ডিষ্ট্ৰিক্টৰ সাপেখেতিৰ এজনী হৈছে মানে স্বত্বাধিকাৰী, যিজনী অকলে নহয়। মোৰ লগত আৰু এজন মোৰ বন্ধু আছে, দুজনে কৰিছে। ঠিক আছে বাৰু। এতিয়া মানে কি কথাটো হ'ল কি, যিখন আপোনালোকে স্কুটি আনিছে সেইখন গোটেইকেইটা মডেলকেইটা একেই নেকি? একেই মডেল ন? তাত এইখনো কি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব? তো আৰু ইয়াৰ মানে কি ফিচাৰ্ছখিনি অলপ বিষয়ে ক'ব নেকি, যে কি কি আছে? ফিচাৰ্ছটো ইয়াততো কোনো তেলৰ কণ্ডিশ্যন ফাংচন নাই। তেলৰ কোনো ইয়াত কণ্ডিশ্যনেই নাই। তেল ভৰাব নালাগে, না ব্ৰেক অইল লাগিব, না আপোনাৰ মোবাইল লাগিব, না আপুনি পেট্ৰল দিব লাগিব, একো নালাগে। মাত্ৰ চাৰ্জ দিব লাগে, চলাব লাগে। নহয়, এতিয়া যিহেতু আপোনাৰ পেট্ৰলৰ দামো 98 হ'লগৈ, তো সেইটো কাৰণে মানে কি একচুৱেলি বস্তুটো ভাল হৈছে, সেইটো নহয় বুলি নকওঁ। কাৰণ কেলৈ এতিয়া সাধাৰণতে আজিকালি বজাৰ কৰিবলৈ এনেকুৱা এখন স্কুটি বহুত জৰুৰী, কাৰণ কেলৈ আপোনাৰ বজাৰ কৰিবলৈ গ'লে তেল খৰচ হ'ব একচুৱেলি ক'বলৈ গ'লে। কিন্তু আপোনাৰ এখন লৈ গ'লেতো আপোনাৰ তেলৰ কোনো কথা নাহে, কাৰণ বজাৰ কৰিবলৈ একদম ইজি। এবাৰ চাৰ্জ দিলে মিনিমাম 15 টকাৰ পৰা 20 টকা মানে কষ্ট পৰিব মানে চাৰ্জ। আচ্ছা, ইয়াৰ অকিনাৱাৰ আপোনালোকৰ মডেলৰ যিকেইটা মডেল আনিছে, ইয়াৰ তলৰ মডেলো আছে নেকি? তলৰ মডেল আছে ন?
তো সেইখন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। তিনিটামান মডেল আছে, তিনিটাৰ ভিতৰত এটা মডেল নালাগে, অঁ অঁ, বাকীকেইটা লাগিব। বাকীকেইটা ৰেজিষ্ট্ৰেশ্যন লাগিব, মানে সেইটো স্পীডটো বেছি স্পীড বেছি আছে। আচ্ছা, এইখিনি মই ক'লোঁ বাৰু যে স্পীডৰ কথাটো, কাৰণ কেলৈ ইয়াত ডুৱেল ডিস্ক ব্ৰেক দিছে, সেইটো কাৰণে ক'লোঁ যে স্পীডটো অলপ বেছি হ'ব। আছে এইটো এইখনটো প্ৰায় 70 পৰা 80 কিলোমিটাৰ মানে পাৰ আৱাৰ স্পীড আছে। আৰু এইটো চাৰ্জিং কিমান টাইম দিব লাগিব? 2.5 ঘণ্টা 3 ঘণ্টা চাৰ্জ দিব লাগিব। দিনটোত মানে আপোনাৰ ধৰি লওক 80 কিলোমিটাৰ আপুনি যদি চলাওঁ বুলি কয়, 2.5 ঘণ্টা 3 ঘণ্টা চাৰ্জ দিলে হৈ যাব মানে। এইখনটো 100 কিলোমিটাৰ চলিব। আচ্ছা, এইখনৰ এনেই ৰেটটো কিমান হ'ব এনেই ক'বলৈ গ'লে মানে আপুনি গোটেইটো মানে এনেকৈ কওক যে অন ৰোড প্ৰাইচটো মোটামুটি 1,06,000 টকাৰ ভিতৰত হ'ব। অঁ, তাৰপিছত আপোনাৰ ইয়াৰ যদি আপুনি ফাইনেন্স কৰিব বিচাৰে কোনোবাই, ফাইনেন্স হ'ব ন? ফাইনেন্স হ'ব। ফাইনেন্স হ'ব ন? মানে ডাউন পে'মেণ্ট কিমান দিব লাগিব? 30% দিব। 30% দিব লাগিব। 30% ডাউন পে'মেণ্ট। একেই বাকী ফাইনেন্সৰ যিটো চিষ্টেম মানে আমাৰ এইটো ডিলাৰত এতিয়া ফাইনেন্সৰ ব্যৱস্থা আছে? আছে। L&T ফাইনেন্সৰ ব্যৱস্থা আছে। অঁ অঁ, ঠিক আছে। তো আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো লাগিব। অঁ, বাকী বিশেষ না আহিলে গম পাব। মই ভিডিঅ'টোত মই আপোনাৰ কণ্টেক্ট নম্বৰটো দি দিম। তো কোনোবাই যদি আহে, ইণ্টাৰেষ্ট আছে, যদি এই স্কুটিৰ ওপৰত কোনোবাই যদি ভাল পায়, আৰু মই একচুৱেলি ক'ম যে ল'বলৈ ক'ম, কাৰণ ময়ো বিচাৰিম মানে এখন ল'বলৈ ভৱিষ্যতে যদি পাৰোঁ। নাই, ইয়াৰ পলিউশ্যন ফ্ৰী আছে, আপোনাৰ পৰিৱেশ প্ৰদূষণমুক্ত হ'ব। তাৰপিছতে আপোনাৰ বহুত আৰু শব্দ প্ৰদূষণমুক্ত হ'ব। আচ্ছা, ইয়াৰ বেটেৰীটো কিমান ডাঙৰ হ'ব? বেটেৰীটো 15 কেজি ওজন আছে। চাব পাৰিম নিশ্চয়। তো এইটো হৈছে স্কুটিখনৰ ভিতৰৰ ভাগ হ'লে আগতে এনেই স্কুটিত ইয়াত থাকে, ইয়াত বস্তু ভৰাবলৈ দিয়ে। তো ইয়াত কি আছে? ইয়াত বেটেৰী ছিষ্টেম আছে। আৰু এইটো MCB এটা দিছে। অঁ, তো সৰু ল'ৰাৰ কাৰণে ছেফটি হয়, আৰু ধৰক গাড়ীখন ক'ৰবাত ৰাখি গৈছে, ইয়াত MCBটো অফ কৰি থৈছে, চাবি দিলেও আপোনাৰ ষ্টাৰ্ট নহয়। এইটো হৈছে বেটেৰীটো ন? এইটো এনেকৈ উলিয়াই দিব পাৰি ন? এইটো তুমি দাঙি লৈ গৈ বেটেৰীটো বহুত ডাঙৰ আছে, ভিতৰত চাৰ্জ দিব পাৰিব। অঁ, ঘৰৰ ভিতৰতো পাৰি ন? চাৰ্জ দিব পাৰিব এক্সট্ৰাকৈ। এইটো মানে ইয়াত লক এটা ছিষ্টেম আছে, লকিং ছিষ্টেম আছে। আছে এইখিনি আমি দেখা গৈ আছোঁ। আৰু ইয়াত কিবা ফিচাৰ্ছ আছে কৈ যে, তো আমি চাওঁচোন আহক। স্মাৰ্ট কি ইয়াত লক কৰি থ'ব পাৰে। অঁ, আনলক ইয়াত লগ মানে ৰিম'ট ছিষ্টেম, চিষ্টেম মানে গাড়ীৰ নিচিনা ব্যৱস্থা দিয়া আপুনি হৈছে। জাষ্ট বহুত ধুনীয়া ছিষ্টেম। অন কৰিব পাৰিব। আচ্ছা, চাবি নহ'লে মানে চাবিটো হ'লেও ৰিম'টটো যদি ঘৰত থাকে ষ্টাৰ্ট নহ'ব চাগে? নাই, হ'ব। হা, হ'ব। হ'ব। এইটো অন হৈ গৈছে। হা, চলিলে। আপোনালোকে শব্দটো শুনক, ইয়াতকৈ মানে আৰু শব্দ নাই আৰু। 70 চলি আছে ন? তো 70 কিলোমিটাৰ স্পীডত চাওক চাউণ্ডটো, ইমানেই আৰু চাউণ্ড, ইয়াতকৈ চাউণ্ড নাই আৰু। আৰু এটা ফিচাৰ্ছ আছে ইয়াত বোলে মুড ছিষ্টেম আছে, যিটো আমাৰ ধৰি লওক ছুপাৰ বাইকবোৰত থাকে, আৰু নতুনকৈ ধৰি লওক এণ্ট্ৰকতো আহিছে এইটো ছিষ্টেম, মুড ছিষ্টেম আছে। ইকনমি মোডত চলালে মাইলেজটো বেছি পাব। ইকনমি মোডত পালে মাইলেজটো বেছি পাব, আৰু স্পৰ্ট মোডত অলপ কমিব, ধৰক 20 কিলোমিটাৰমান মাইলেজটো কমি যাব। তাৰপিছত আৰু এটা আছে, ধৰক কোনোবা এখন গাড়ী গৈ থাকোঁতে আপুনি অভাৰটেক কৰিব লাগে, অভাৰটেক কৰিব নোৱাৰিছে, সমানে গৈ আছে, তো টাৰ্বো মোড দিব পাৰে। এইটো টাৰ্বো মোড দিয়াৰ লগে লগে ধৰক 5 কিলোমিটাৰ স্পীডটো বঢ়াই দিব। 5 কিলোমিটাৰ স্পীডটো বঢ়াই দিব। আকৌ টাৰ্বো মোডটো ধৰক অফ কৰি দিলে নৰ্মেলত চলিব। ঠিক আছে দিয়ক। এইটো পোহৰটো চাই লওক, এইফালে চাওক পোহৰটো কিমান দি আছোঁ, সেইয়ালৈকে এইটো জ্বলিছে। আপাৰ ডিপাৰ চব আছে ইয়াত, আপোনালোকে ল'ব পাৰে। ইণ্টাৰেষ্ট যদি আছে আপোনালোকে আহিব অতি সোনকালে, মই ইয়াত নাম্বাৰটো দি দিম। তো নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকে গম পাব, এইখিনি কণ্টেক্ট কৰি সুধিব পাৰিব, আৰু ইয়াত আহিব আপোনালোকে পাব। ফাইনেলি কিবা এটা দিছে, খাই লওঁ, খাই লৈ তাৰপিছত যামগৈ। আৰু মোৰ লেট হ'ল অহাটো, তো দিনৰ কাৰণে বেছিকৈ ধুনীয়াকৈ দেখাব পাৰিলোঁ। যিখিনি দেখাইছোঁ আৰু সেইখিনি চাই আপোনালোকে যোগাযোগ কৰিব পাৰে ইয়াৰ লগত, এই ডিলাৰটোৰ লগত। তো এইটো ইমানেই আছেগৈ, গৈ বহুত খাই দিলোঁ গৈছোঁ। তো মই এইটো খাওঁ, তো আপোনালোকে
আজিলৈ বাই বাই। আৰু ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। দাদা